ছাত্ৰ-ছাত্ৰীসকল যেহেতু আগন্তুক মে মাহত তোমালোকৰ এক্সাম আহি আছে হায়াৰ সেকেন্ডাৰী এক্সাম আৰু এইচএসএলসি এক্সাম আৰু এই মুহূৰ্তত বিভিন্ন বাতৰি আহি আছে যে বহাগ বিহুৰ পিছতে লকডাউন হ'ব অসমত হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষা পিছুৱাব কিন্তু হিমন্ত বিশ্ব শৰ্মাদেৱে আজি কি জনালে তোমালোকক মই এই ভিডিঅ'টোত শুনাম তোমালোকে নিজেই গম পাবা যে লকডাউন হ'বনে নহয় বা এক্সাম পিছুৱাবনে নাই কাৰণ বহুতো ষ্টুডেণ্টে ইতিমধ্যে এই নিউজবিলাক পায় ইতিমধ্যে ভাগি পৰিছে আৰু বহুতে হয়তো প্ৰিপাৰেশ্যন কমাই দিছে যে এনিৱে লকডাউন হ'ব এক্সাম পিছুৱাব কিন্তু এই ভিডিঅ'বিলাক কোনো কাৰণতে বিশ্বাস নকৰিবা কাৰণ তোমালোকে আজি ভিডিঅ'টোৰ পৰা মই তোমালোকক নকওঁ লকডাউন হ'বনে নহয় তোমালোকে এই ভিডিঅ'টোৰ পৰা নিজেই বুজিব পাৰিবা যোৱা কেইদিন মই যেটো দেখিছোঁ এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত আমি যেটো চেক কৰোঁ হেতু আমি আৰু অলপ কঠোৰভাৱে কৰিব লাগিব যাতে অসমৰ ভিতৰত কোভিড নহয় কাৰণ এবাৰ আমি বিহু পালন কৰিব লাগিব শিল্পীসকলৰ আৰ্থিক অৱস্থাও বেয়া হৈছে যোৱা বছৰৰ পৰা গতিকে আমি যেনেকৈ ইলেকশ্যনটো সুন্দৰ কৰি পাৰ কৰিলোঁ এইবাৰ অসমৰ ৰাইজে ভালকৈ বিহু উদযাপন কৰক সেই উদ্দেশ্যে আমি সাজু হৈ আছোঁ বহাগৰ শেষৰ ফালে লকডাউনৰ কিবা লকডাউন বস্তুটো এনেকুৱা যেতিয়া অসমত ৩৫০০ কোভিড কেছ আছিল প্ৰতিদিন তেতিয়াও আমি লকডাউন দিয়া নাছিলোঁ এতিয়া কেছ হৈ আছে দিনত ৬০টা তাৰো ৩৫টাই এয়াৰপৰ্টত গতিকে মই ভাবোঁ যে বাহিৰত পেপাৰ টিভি দিল্লী মহাৰাষ্ট্ৰৰ কথা আমি শুনিছোঁ অসমত কোভিডক লৈ এই মুহূৰ্তত মই চিন্তা কৰা নাই কাৰণ আমি BTC ইলেকশ্যনৰ পৰা দুৰ্গা পূজা BTC ইলেকশ্যন হোলী কেইবাটাও পৰ্ব উৎসৱ পালন আমি কৰিছোঁ কিন্তু কোভিডে স্পাইক কৰা নাই কোভিড বঢ়া নাই খালি এয়াৰপোৰ্ট আৰু ৰেলৱে ষ্টেচনত বহুত মানুহে বেয়া পোৱা সত্ত্বেও আমি যেটো টেষ্ট নিৰন্তৰ কৰি আছোঁ তাৰ সুফল এটা আমি প্ৰতিদিনে লাভ কৰিছোঁ